ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিবলৈ লৈছো তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 9। পাঠটোৰ নাম হৈছে চাফ চিকুণতা। এই পাঠটো তোমালোকৰ পাঠ্যপুথিত ৭৪ পৃষ্ঠাৰ পৰা ৮৫ পৃষ্ঠালৈকে আছে। তোমালোকে কিতাপখন উলিয়াই ল'বা। কওঁ আহা, তুমি নিজকে চাফ চিকুণকৈ ৰাখিবলৈ কি কি কাম কৰা? আমি কি কি কৰোঁ? সদায় গা ধুওঁ, নখ চুলি চুটিকৈ কাটো, আৰু কি কৰোঁ? খেলা ধূলাৰ পিছত আমি হাত ভৰি ধুওঁ, পঢ়াৰ শুনাৰ আগতেও আমি হাত ভৰি ধুওঁ, খোৱাৰ আগত আৰু শৌচ কৰাৰ পিছত আমি চাবোনেৰে হাত ধুওঁ। বিদ্যালয়খন চাফ চিকুণকৈ ৰাখিবলৈ তুমি কি কি কাম কৰা? আমি প্ৰতিদিনে বিদ্যালয়খন চাফা কৰোঁ আৰু ৰুমৰ ভিতৰত ঝাৰু মাৰি ধূলি মাকতিবিলাক উলিয়াই দিওঁ। বন্ধৰ দিনত ঘৰত তুমি কি কি চাফাই কাম কৰা? তোমালোকে কি কি কাম কৰা এইখিনি তোমালোকে ক'বা। ওচৰ চুবুৰীয়াক তুমি কি কি কামত সহায় কৰা? এইটো তোমালোকে নিজে ক'বা, কাৰণ এইটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। ছবিকেইখন চোৱা আৰু কাষত দিয়া পদ্ধতি পঢ়া। নিলগতে ৰাখিবা হাঁহ পাৰ গৰু, ৰোগে চুব নোৱাৰে স্বাস্থ্য হ'ব বাৰু। নিলগতে মানে হাঁহ পাৰ গৰু আদিবোৰ অলপ আঁতৰত ৰাখিবলৈ দিছে। নখ দীঘল নকৰিবা, মলি জমা হয়, খাদ্যৰ লগত মিলি গৈ পেটৰ বেমাৰ হয়। তেতিয়াহ'লে নখ দীঘল হ'লে কি হয়? তাত মলি জমা হ'ব আৰু খাদ্যৰ লগত মিলি গৈ পেটৰ বেমাৰ হ'ব। মুকলিকৈ ৰখা খাদ্য খোৱা অনুচিত, মাখিয়ে বিয়পাই ৰোগ জানিবা নিশ্চিত। তেতিয়াহ'লে মুকলিকৈ খোৱা খাদ্যবিলাক আমি খালে তাত মাখি পৰি থাকে আৰু সেই মাখিয়ে আমাৰ বিভিন্ন বেমাৰৰ বীজাণু বিয়পায়। নখ কিয় দীঘলকৈ ৰাখিব নালাগে? কাৰণ নখ দীঘল হ'লে মলি জমা হ'ব। আমাৰ থকা ঘৰৰ পৰা গোহালি গঁৰাল আদি কিয় আঁতৰত থাকিব লাগে? কাৰণ ওচৰত থাকিলে বেমাৰ আজাৰ হ'ব পাৰে। মুকলিকৈ ৰখা মিঠাই আদি খালে কি হয়? বেমাৰ হয়। খোৱা খাদ্য আমি কেনেদৰে ৰাখিব লাগে? পৰিষ্কাৰকৈ আৰু ঢাকনিৰে ঢাকি ৰাখিব লাগে। কওঁ আহা, প্ৰদীপ এজন শান্ত স্বভাৱৰ ল'ৰা। তেওঁৰ কিছুমান সু অভ্যাস আছে। তেওঁ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে। তেওঁ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে। আহাৰ খোৱাৰ আগতে চাবোনেৰে ভালদৰে হাত ধুই লয়। ঘৰ দুৱাৰ পৰিপাটি কৰি ৰখাত মাকক সহায় কৰে। বিদ্যালয়ৰ চাফাই কামত প্ৰদীপে আগভাগ লয়। ফটা কাগজ, গছৰ পাত আদি বুটলি নি নিৰ্দিষ্ট ঠাইত পেলায়। মাক দেউতাকৰ লগত শাকনি পাতে। তেওঁ নিয়মীয়াকৈ শাক পাচলি আৰু ফল মূল খায় বাবে তেওঁৰ স্বাস্থ্য ভাল। তেতিয়াহ'লে প্ৰদীপৰ সু অভ্যাসবিলাক কি কি? তেওঁ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব বিচাৰে। আহাৰ খোৱাৰ আগত চাবোনেৰে হাত ধুই লয়। ঘৰ দুৱাৰ পৰিপাটি ৰখাত মাকক সহায় কৰে। বিদ্যালয়তো চাফ চিকুণ কাম কৰে, চাফ চিকুণ কৰাত সহায় কৰে। ফটা কাগজ, গছৰ পাত আদিবিলাক নিৰ্দিষ্ট জেগাত পেলায়। মাক দেউতাকৰ লগত শাক পাচলিৰ বাগিচা পাতে আৰু শাক পাচলি আৰু ফল মূল নিয়মীয়াকৈ খায়। যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। তেন্তে স যোগ ৱা ব সমান ছয় ঐ ছ, তেন্তে খ মূৰ্ধন্য ষ আৰু তালব্য শ, এই তিনিটা আখৰ বেলেগ আখৰৰ লগত যোগ হ'লে তাৰ উচ্চাৰণ স্বৰ নিচিনা হয়। এইটো হ'ল ছয় ঐ ছ। ছয় ঐ ছ, তাত আকাৰ, ছয়থা স্থ, তাত ইয়কাৰ, স্বাস্থ্য। ছয় ঐ ছ, ভট আকাৰ ভা, ৱা ব, ছ ভাৱ। জ যোগ ৱা ব সমান জয় ঐ জ। জয় ঐ জ ৰ জ্বৰ, জয় ঐ জ ল নৈতান্ত জ্বলন্ত। দ যোগ ৱা ব সমান দয় ঐ দ। দয় ঐ দ, তাত হস্যইকাৰ, তৎ দীৰ্ঘইকাৰ তি অন্তস্থ য়, দ্বিতীয়। দয় ঐ দ, তাত আকাৰ, দ খ, দ্বাদশ। স্বাস্থ্য স্বভাৱ, জ্বৰ জ্বলন্ত, দ্বিতীয় দ্বাদশ। পঢ়ো আহা। স্বৰ্গ স্বাৰ্থ, স্বাধীন স্বেচ্ছাসেৱী, স্বীকাৰ স্বদেশ, স্বনাম সৰস্বতী। দয় দ্বাৰ, দ্বিধা দেশ, জল জ্বালা, জ্বলন জ্বালামুখী। দ্বিতীয় দ্বাদশ, দ্বাৰকা বিদ্বান। ছয় ঐ ছ, ৰৈগাৰ গ, স্বৰ্গ। ছয় ঐ ছ, তাত আকাৰ, অৰ্থাৰ্থ, স্বাৰ্থ। ছয় ঐ ছ, তাত আকাৰ, ধ দীৰ্ঘইকাৰ ধীন, স্বাধীন। ছয় ঐ ছ, তাত একাৰ, ছয় ছয় ছ, তাত আকাৰ, স্বেচ্ছা, দন্তে সতেকাৰ খে ৱা ব দীৰ্ঘইকাৰী উই, স্বেচ্ছাসেৱী।
ছয় ঐ ছ তাত দীৰ্ঘইকাৰ পদ আকাৰে কা ৰ চিকাৰ ছয় ঐ ছ দত একাৰে দে তালব্য খ স্বদেশ ছয় ঐ ছ নত আকাৰে না ম সনাম হ ৰ ছয় ঐ ছ তত দীৰ্ঘইকাৰ তি সৰস্বতী দয় ঐ দ অন্তস্বয় দয় দয় ঐ দ তাত আকাৰ ৰ দ্বাৰ দয় ঐ দ তাত হস্যইকাৰ ধত আকাৰে ধা দ্বিধা দয় ঐ দ তাত একাৰ তালব্য খ দেশ জয় ঐ জ ল জল জয় ঐ জ তাত আকাৰ লত আকাৰে লা জ্বালা জয় ঐ জ ল ন জ্বলন জয় ঐ জ তাত আকাৰ লত আকাৰে লা জ্বালা মত হস্যকাৰে মুখ হত দীৰ্ঘকাৰে খি মুখী জ্বালামুখী দয় ঐ দ তাত হস্যইকাৰ তত দীৰ্ঘকার তি অন্তস্বরীয় দ্বিতীয় দয় ঐ দ তাত আকার দন্তে দ তালব্য খ দ্বাদক দয় ঐ দ তাত আকার র পদ আকারে কা দ্বারকা বট হস্যকারে বি দয় ঐ দ তাত আকার ন বিদ্বান ভাৰতবৰ্ষ এখন স্বাধীন দেশ মই দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী বিদ্যালয়ত সৰস্বতী পূজাৰ আয়োজন কৰিছে দাৰ্জিলিং এখন স্বাস্থ্যকৰ ঠাই যুক্তাক্ষৰ ভাঙি পঢ়োৱা আৰু লিখোৱা মধুনীয়া খ যোগ ক সমান 6 ক স্প পথ হস্যকাৰে পু 6 ক স্ক ৰ পুষ্কৰ দত হস্যকাৰে দু 6 ক স্ক ৰ দুষ্কৰ প্ৰথম ছ যোগ দ্বিতীয় ছ সমান 6 ছ আশ্চ হৰ্ষই 6 ছ আশ্চ তাত আকাৰ ইচ্ছা তালব্য খ হস্যকাৰে পু ভটেকাৰ ভে 6 ছ আশ্চ তাত আকাৰ শুভেচ্ছা তালব্য খ যোগ প্ৰথম ছ সমান 6 ছ আশ্চ নত হস্যকাৰে নি 6 ছ আশ্চ অন্তস্বয় নিশ্চয় প 6 ছ আশ্চ তাত হস্যইকাৰ ম পশ্চিম পুষ্কৰ দুষ্কৰ ইচ্ছা শুভেচ্ছা নিশ্চয় পশ্চিম পঢ়োৱা নিষ্কাম দুষ্কৃতি আবিষ্কাৰ পৰিষ্কাৰ স্বচ্ছ সচ্ছল উচ্ছল উচ্ছন্ন নিশ্চল নিশ্চিত পশ্চিম পাশ্চাত্য নত হস্যকাৰে নি 6 ক স্ক তাত আকাৰ ম নিষ্কাম দত হস্যকাৰে দু 6 ক স্ক তাত ৰিকাৰ তত হস্যকাৰে তি দুষ্কৃতি আ ওয়াবট হস্যকাৰে উই 6 ক স্ক তাত আকাৰ ৰ আবিষ্কাৰ প ৰত হস্যকাৰে ৰি 6 ক স্ক তাত আকাৰ ৰ পৰিষ্কাৰ ছয় ঐ ছ 6 ছ আশ্চ স্বচ্ছ ছয় ঐ ছ 6 ছ আশ্চ ল স্বচ্ছল হর্ষৌ 6 ছ আশ্চ ল উচ্ছল হর্ষৌ 6 ছ আশ্চ নৈনান্য উচ্ছন্ন নত হস্যকাৰে নি 6 ছ আশ্চ ল নিশ্চল নত হস্যকাৰে নি 6 ছ আশ্চ তাত হস্যইকাৰ ত নিশ্চিত প 6 ছ আশ্চ তাত হস্যইকাৰ ম পশ্চিম পদ আকাৰ পা 6 ছ আশ্চ তাত আকাৰ তয়ত্য পাশ্চাত্য সদিচ্ছা থাকিলে ভাল ফল পায় ঘৰিয়ালটো নিশ্চল হৈ পৰি আছে বেলি পশ্চিমত মাৰ যায় কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল সদিচ্ছা থাকিলে ভাল ফল পায় ঘৰিয়ালটো নিশ্চল হৈ পৰি আছে বেলি পশ্চিমত মাৰ যায় কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল যুক্তাক্ষৰ ভাঙা আৰু শব্দ সাজা ছয় ঐ ছ সমান দন্তীয় খ যোগ ৱা ব স্বাধীন জয় ঐ জ সমান জ যোগ ৱা ব জ্বৰ দয় ঐ দ সমান দ যোগ ৱা ব বিদ্বান 6 ক স্ক সমান মধুনীয়া খ যোগ ক পুষ্কৰ 6 ছ আশ্চ সমান প্ৰথম ছ যোগ দ্বিতীয় ছ সদিচ্ছা 6 ছ আশ্চ সমান তালব্য খ যোগ প্ৰথম ছ নিশ্চয় উলট পালটকৈ লিখা আখৰবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা ইয়াত আখৰবিলাক উলট পালট হৈ আছে আমি মিলাই লিখিলে এইটো এটা অৰ্থপূৰ্ণ শব্দ হ'ব যেনে এইটো 6 ছ আশ্চ তাত আকাৰ হস্যই এইটো চাই হৈ আছে কিন্তু হস্যইটো আগফালে নিলে এইটো হ'ব ইচ্ছা এইটো হ'ব ইচ্ছা এইটো হ'ব পৰি 6 ক স্ক তাত আকাৰ ৰ পৰিষ্কাৰ ইয়াৰ পৰা হ'ব দয় ঐ দ তাত হস্যইকাৰ তাত দীৰ্ঘ তি অন্তস্বয় দ্বিতীয় ইয়াত হ'ব স্বাস্থ্য আৰু এইটো ম পশ্চি আছে এইটো পশ্চিম পশ্চিম আৰু এইটো বিদ্বান এনেকে আমি অৰ্থপূৰ্ণ শব্দ বনাব লাগে খালি ঠাই পূৰ কৰা উদাহৰণ মই সদায় বিদ্যালয়লৈ যাওঁ সদায় কেতিয়াবা কি হ'ব সদায় হ'ব সদায় হৈছে মই প্ৰতিদিনে সময়মতে হওঁ কি হওঁ উপস্থিত অনুপস্থিত অনুপস্থিত আৰু উপস্থিত কোনটো হওঁ উপস্থিত হওঁ আমি হৈ থকা উচিত কেনেকুৱা লেতেৰা নে পৰিষ্কাৰ আমি পৰিষ্কাৰ হৈ থকা উচিত আমি খোৱাৰ আগত
আগতে হাত ধুও নুধুও আমি খোৱাৰ আগতে হাত ধুও তোমাৰ নিজৰ বিষয়ে কোৱা আৰু লিখা যদি তোমালোকে নিজৰ নিজৰ বিষয়ে ক'ব লাগে এইটো মই কৈ দিয়া কথা নহয় তথাপিও মই অকমান আভাস দিছো তোমালোকক মোৰ নাম নিজৰ নিজৰ নামটো লিখিবা ইয়াত মই হৈ থাকিবলৈ ভাল পাওঁ কেনেকুৱা হৈ থাকিবলৈ পৰিষ্কাৰ হৈ থাকিবলৈ মই গা ধুও সদায় গা ধুও মই দিনৰ মূৰে মূৰে নখ কাটো কিমান দিনৰ মূৰে মূৰে 3-4 দিনৰ মূৰে মূৰে মই দিনৰ মূৰে মূৰে চাবোন বা শ্যাম্পু অথবা কলা খাৰেৰে চুলি ধুও কিমান দিনৰ মূৰে মূৰে 2 বা 3 দিনৰ মূৰে মূৰে মই আহাৰ খোৱাৰ আগতে ধুও কি ধুও হাত ধুও আমাৰ ঘৰত সদায় আমাৰ ঘৰত খোৱা খাদ্য সদায় দি ৰাখে কি ৰাখে ঢাকন দি ৰাখে বা ঢাকনি দি ৰাখে খালে স্বাস্থ্য ভালে থাকে বুলি মই জানো কেনেকুৱা সতেজ খাদ্য খালে এটো মই মোৰ ফালৰ পৰা লিখিলো তোমালোকৰ ফালৰ পৰা যদি অকমান বেলেগ হয় তেতিয়ালে বেলেগকেও লিখিব পাৰিবা আৰু যদি নহয় এনেকেও লিখিলে হ'ব পঢ়া স্বাগতাৰ আজি বৰ আনন্দ বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ বাবে তাই পুৰস্কাৰ পাইছে প্ৰধান শিক্ষক মহোদয়ে স্বাগতাক সকলোৰে লগত পৰিচয় কৰাই দিছে প্ৰধান শিক্ষকে স্বাগতাক দুআষাৰ ক'বলৈ দিলে স্বাগতাই সভাত সকলোকে সম্বোধন কৰি ক'লে শ্ৰদ্ধেয় শিক্ষাগুৰু আৰু মৰমৰ বন্ধু বান্ধৱীসকল প্ৰকৃততে মই বিদ্যালয়ত সদায় উপস্থিত থকাৰ প্ৰধান কাৰণ হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ আজাৰ নহয় আমাৰ ঘৰৰ সকলোৱে স্বাস্থ্য নীতি মানি চলে সেইবাবে আমাৰ বেমাৰ আজাৰ কম স্বাস্থ্য নীতি মানি চলিলে নিশ্চয় সকলোৱে নিয়মীয়াকৈ উপস্থিত থাকিব পাৰিব তেতিয়াহ'লে আজি কোনে নিয়মীয়া উপস্থিতিৰ বাবে পুৰস্কাৰ পাইছে স্বাগতাৰ আজি বৰ আনন্দ বিদ্যালয়ত নিয়মীয়া উপস্থিতিৰ বাবে তাই পুৰস্কাৰ পাইছে অৰ্থাৎ তাই সদায় স্কুললৈ যায় প্ৰধান শিক্ষক মহোদয়ে স্বাগতাক সকলোৰে লগত পৰিচয় কৰাই দিছে প্ৰধান শিক্ষকে স্বাগতাক দুআষাৰ ক'বলৈ দিলে আমি সভাত প্ৰতিজন ছাত্ৰ ছাত্ৰীক দুআষাৰ ক'বলৈ দিওঁৱেই তোমালোকেও চেষ্টা কৰা স্বাগতাই সভাত সকলোকে সম্বোধন কৰি ক'লে শ্ৰদ্ধেয় শিক্ষাগুৰু আৰু মৰমৰ বন্ধু বান্ধৱীসকল প্ৰকৃততে মই বিদ্যালয়ত সদায় উপস্থিত থকাৰ প্ৰধান কাৰণ হ'ল পৰিষ্কাৰ পৰিচ্ছন্নতা প্ৰধান কাৰণ কি তেতিয়ালে পৰিষ্কাৰ পৰিচ্ছন্নতা অৰ্থাৎ পৰিষ্কাৰ পৰিচ্ছন্ন হলে বেমাৰ আজাৰ কম হয় আৰু বেমাৰ আজাৰ নহলে স্কুল ক্ষতি কৰিবলগীয়া নহয় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে বেমাৰ আজাৰ নহয় আমাৰ ঘৰৰ সকলোৱে স্বাস্থ্য নীতি মানি চলে স্বাস্থ্য নীতি মানে যিবিলাক আমি ধৰা খাদ্য খোৱাৰ ক্ষেত্ৰত বা আমি গা ধোৱাৰ ক্ষেত্ৰত বা পৰিষ্কাৰ পৰিচ্ছন্ন থকাৰ ক্ষেত্ৰত বা খোৱাৰ ক্ষেত্ৰত যেনে খোৱাৰ সময়ত আঁঠুৱা লগাই শুব লাগে খোৱাৰ সময়ত হাত ধুই খাব লাগে বা খোৱাৰ আগত হাত ধুব লাগে তেনেকে শৌচ প্ৰস্ৰাৱ কৰি আহিলে আমি চাবোনেৰে হাত ধুব লাগে এইবিলাক হ'ল স্বাস্থ্য নীতি সকলোৱে নিয়মীয়াকৈ স্বাস্থ্য নীতি মানি চলিলে নিশ্চয় সকলোৱে নিয়মীয়াকৈ উপস্থিত থাকিব পাৰিব নখ কামুৰিলে নখৰ মলি পেটলৈ গৈ স্বাস্থ্য হানি কৰে জাবৰ জোথৰ নিৰ্দিষ্ট ঠাইতে পেলাব লাগে খাদ্য সদায় ঢাকনিৰে ঢাকি ৰাখিব লাগে কলহ বাল্টি বা কলহৰ পৰা পানী লওঁতে নাল থকা পাত্ৰ ব্যৱহাৰ কৰিব লাগে খালী ভৰিৰে য'তে ত'তে খোজ কাঢ়িলে শৰীৰত বীজাণু সোমাব পাৰে আঁচটানি মিলাও আহা কোনটো কাৰ লগত মিলিছে য'তে ত'তে থু খেকাৰ পেলোৱা এইটো উচিত নে অনুচিত এইটো হ'ব অনুচিত মই এইটো তোমালোকৰ বাবে আকৌ এবাৰ মিলাই দিছো মই তোমালোকৰ বাবে আঁচটানি দেখুৱাই দিছো য'তে ত'তে থু খেকাৰ পেলোৱা অনুচিত হাত ধুই আহাৰ খোৱা উচিত য'তে ত'তে এইটো আঁঠুৱা নতৰাকৈ হোৱা এইটো য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰা অনুচিত আঁঠুৱা নতৰাকৈ হোৱা অনুচিত আৰু চকুৰ ফেচকুৰি ধোৱা উচিত আকৌ এবাৰ কৈছো নিতৌ দাঁত মজা উচিত য'তে থু খেকাৰ পেলোৱা অনুচিত হাত ধুই আহাৰ খোৱা উচিত য'তে ত'তে শৌচ প্ৰস্ৰাৱ কৰা অনুচিত আঁঠুৱা নতৰাকৈ হোৱা অনুচিত চকুৰ ফেচকুৰি ধোৱা উচিত
ছাত্ৰ ছাত্ৰীসকল, এই পাঠৰ আলোচনা আমি ইমানতে সামৰণি মাৰিছো। আশা কৰিছো তোমালোকে ভিডিঅ'টো ভাল পাবা। যদি তোমালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলটোত মই তোমালোকৰ বাবে প্ৰয়োজনীয় প্ৰতিটো পাঠৰ প্ৰতিটো ভিডিঅ' লৈ আহিম। তোমালোকৰ পঢ়ি ভাল পাবা, শিকি ভাল পাবা। ধন্যবাদ।